हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে 4 নৱেম্বৰ দেৱালী আপোনালোক সকলোকে দীপাৱলী বহুত শুভকামনা জনালো আৰু আসলে মই বহুত দিনৰ পৰা ভিডিও দিয়া নাছিলো দিব পৰা নাছিলো আসলে যেহেতু আজি দেৱালী হে কাৰণে ভাবিলো আজি ভিডিও এটাকে কৰো লগতে আপোনালোকৰ লগতো শেয়াৰ কৰো তেনেহলে আপোনালোকে আজি ভিডিওটো হেকলৈকে চাই থাকিব আজি আমি দেৱালী কেনেদৰে পাতো কেনেদৰে সেলিব্ৰেট কৰো আপোনালোকক দেখাই যাম ভিডিওটো এতিয়া অৱশ্যে 3টা মানে বাজিলে মই ভিডিওটো ষ্টাৰ্ট কৰা দেৰি হ'ল আৰু এতিয়া মামিয়ে মই ভাবিছো প্ৰথমতে ৰংগোলী বনাওঁগে কাৰণ ৰংগোলীটো বনাওঁতে অলপ সময় লাগে আৰু বেছি যদি গধূলিলৈ থাকো তেতিয়া বাকি কামখিনি থাকি যায় মানে চাকি জ্বলাবলৈ হয় এনেকুৱা কিবা কিবি হয় সেইকাৰণে খুব লৰালৈ হয় সেইকাৰণে অলপ সোনকালৰ পৰা ৰংগোলীটো প্ৰথমতে বনাই লওঁগে তাৰপিছত বাকিখিনি লাহে লাহে কৰিম কাৰণ যেহেতু ঠাণ্ডা দিন গধূলি সোনকালে হয় সেইকাৰণে তেনেহ'লে বলক আপোনালোককো দেখাওঁ আপোনালোকে ভিডিওটো চাই থাকিব ৰংগোলীটো বনাই হৈ গ'ল একদম একেবাৰে মানে ফাইনেল লুকটো আপোনালোকক দেৰিকৈ দেখাম অকণমান আৰু এতিয়া মই পটককৈ টাউনৰ পৰা আহিলোঁ মোৰ কাৰণ কাম এটা আছে আহি আকৌ আপোনালোকক লগ পাই আছোঁ চাকি জ্বলোৱা হৈ গ'ল এতিয়া আপোনালোকৰ ঘৰটো অকণমান দূৰৰ পৰা দেখাই দিছোঁ এনেকৈ লাইট দি দিছে আৰু চাকিখিনি এনেকৈ দিছোঁ আৰু এতিয়া ওচৰৰ পৰা ৰংগোলীটো দেখাই দিওঁ কেনেকুৱা হৈছে আপোনালোকে জনাব ৰংগোলীটো
আমি এতিয়া ঘৰত ফটকা চটকা ফুটাই চব গাড়ীতে ওলাই আহিছোঁ এইফালে গাড়ীটো আমাৰ ইয়াত পাহি যদি মই পইচাত পানী আৰু ক'ৰবাত ওলালোঁ ইমানে এইজনী পাহি আৰু এইজনী চা পংখী চাহ হৈ পেলাই থেপা থেপিকৈ গাড়ীত বহি ওলাই আহিছোঁ এনেই চাওঁ বুলি ওলাই আহিলোঁ দেৱালী কেনেকৈ পাতিছে টাউনত কি কৰিছে আপোনালোককো দেখাই যাম আপোনালোকেও চাই যাব ভিডিঅ'টো Udal tails নহয় udal table udal tails এতিয়া 10টামান বাজিলে আৰু দেৱালী সেয়াই আৰু অলপ আপোনালোকক দেখালোঁ তেনেকেই আৰু ভাত সোনকালে বনাই থোৱা আছে এতিয়া ভাত খাওঁগৈ ভাগৰো লাগিছে আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব